हेलो गाइज गुड मर्निंग कि खबर आपलोकर सकलो निश्चय भाले आछे मोर मातটো অকমান ভাগি আছে একো নাই বাৰু হেতু ধ্যান নিদিবা আজি মই ব্লগটো স্টাर्ट কৰিছো এই কাৰণে মই গা পা ধুই আহিছো জাস্ট মই হেকানে স্টাर्ट কৰিছো যে আজি আমাৰ আছে প্ৰগ্ৰাম মানে বিহুৰ বতৰ আৰু বিহু নাচিবলৈ পাইছো মই অসমত নাই যদিও যে মই বিহু নাচিব পাইছো হেতুৱে মোৰ কাৰণে বহুত ভাল সময় ভাল লাগিছে মনটো আৰু লাইটটো আহি গৈছে আৰু এটা কথা মই আজি মোৰ নিজৰ মই অকলে নাচিম মানে আৰু বহুত বছৰ নাচা নাই দেই মই 7 বছৰ পিছত নাচিম মানে মাতটো একেবাৰে ইগনোৰ কৰিব কথাখিনি বুজি পালেই হ'ল আৰু মই তো আজি বুলো ব্লগ কেনেকৈ নবনোৱাকৈ থাকোঁ তাতে অসমৰ বাহিৰত বিহু নাচিবলৈ পালে কিমান মনটো ভাল লাগে হয় নাই বহুত দিনৰ পিছত নাচিম যেনেকৈ নাচোঁ আপোনালোকক দেখাম ভাল হওক বেয়া হওক দেখাম আৰু পাৰিম নে নোৱাৰিম নাজানো আৰু দেখাই আছোঁ ইয়াত দেখিছেনে মোৰ চামাৰ ৰেডি এইফালে মই কাপোৰ কানি গহনা পাতিখিনি ৰেডি কৰি উলিয়ালোঁ আৰু উলিয়াই মেলি মই খোপাটো মানে নিজে বান্ধিব নোৱাৰোঁ আৰু মানুহজনে ইউটিউবত চাই যায় মোক ইমান ধুনীয়া খোপা বান্ধি দিছে ইমান ধুনীয়াকৈ খোপাটো লগাই দিছে বনাই দিছে মই কি ক'ম আৰু আপোনালোকক ইমান মনটো ভাল লাগিছে নহয় তাৰপিছত বৰ ধুনীয়াকৈ মানে বনাই দিছে আৰু এয়া দেখিছেনে ফাইনেলি ফাৰ্ষ্ট টাইম অকণমান বেকা হৈছিলে কিন্তু পিছৰ বাৰত বহুত ধুনীয়াকৈ বনাই দিলে আৰু ফুলকেইপাও ইমান ধুনীয়াকৈ মাৰি দিছে দেখিছেনে হেল্ল' গাইজ ওলাই হৈ গ'ল মোৰ মাতটো দেখিছেনে বাই বাই হেলমেটটো লৈহে যাম ন মই বেলেগ বেয়া লাগিছে নি বেয়া লাগিছে ইমান ৰ'দ দিছে যাওঁ তাত গৈ বহুত দেৰি হৈ গ'ল দেই চবেই ভাবিছে চাগে এজনী নাহে আৰু বুলি প্ৰগ্ৰেম হয় তো যাওঁ আপোনালোকক দেখাই থাকিম কিবা পাহৰিলোঁ যদিও নাজানো বিহুটো এবাৰ প্ৰেক্টিছো কৰা নাই চাবিটো অনে থাকিলেও স্কুটি এতিয়া গৈ আছোঁ তাত গৈ পাইহে আপোনালোকক দেখাই আছোঁ দেই কিলে জানেনে মই আহি পাইছোঁহি জাষ্ট এতিয়া গৈ পিছত দেখাব বাকী দেখাব পাৰিম নাজানো দুখন গাড়ী আহিলে মই অকলে লাষ্টত দেখিছেনে মই আহি আছোঁ এতিয়া একো নাই বাৰু বেছি দেৰি চাদৰ মেখেলাযোৰ পিন্ধিলে ইমানেই ভাল লাগে নহয় নিজৰে মনটো ক'ব নালাগে আৰু তাতে বিহু ড্ৰেছ ইয়াতকৈ আৰু কিবা ভাল লাগেনে বিহু মা কাহা হে বিহু হাই কহ এয়া দেখিছেনে ইনষ্টেণ্ট জেতুকা মানে কি হয় আপোনালোকে ট্ৰাই কৰিছে নাই মই বহুত বাৰু ভিডিঅ' ফেচবুকত পাইছোঁ কৰি থকা মই ট্ৰাই কৰা নাছিলোঁ মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ এয়া মানে হালধি আৰু চূণ মই লৈ গৈছিলোঁ কাগজ এখনতে অকণমানে মানে মই ভাবিছিলোঁ গুচি যাব সেইকাৰণে ঘৰত নলগালোঁ কিন্তু গুচি নাযায় বহুত টাইম থাকে মানে পানী দি নোধোৱালৈকে নাযায় আৰু ইমানেই ধুনীয়া কালাৰ হৈছে মই আপোনালোকক কি ক'ম আৰু এখন হাতত মই অলৰেডি লগাইছিলোঁ কিন্তু এখন হাতত যিহেতু বগা বগা হৈ আছিলে বিহু নাচিম তো ভাল নালাগিব সেইকাৰণে মই দুইখন হাতত লগালোঁ আৰু এইফালে হেল্থৰ বিষয়ত কৈ আছিলে মানে হেল্থত আমি বহুত গুৰুত্ব দিব লাগে আমি যিহেতু নিদিওঁ আৰু ইয়াতে ডায়েট কেনেকৈ কণ্ট্ৰল কৰিব পাৰি ডায়েট কেনেকৈ ৱেট কেনেকৈ গেইন কৰিব পাৰি ৱেট বঢ়াব পাৰি কেনেকৈ কমাব পাৰি কেনেকৈ আমি ভাল মানে খাদ্য খাব লাগে কি খাব লাগে কি খাব बिहू नृत्य असम का एक पारंपरिक लोक नृत्य है जो बिहू আৰু এতিয়া মোৰ গানখিনি বাজিলে গানটো বাজাৰ লগে লগে কপিৰাইট লাগিব যিহেতু মই এইকাৰণে দিব নোৱাৰোঁ আৰু এয়া বিহু গান এটা আছিলে ভালেই আছিলে গানটো চেকচেকি পুৰটো আছিলে কিন্তু মানে মই একো বিনা প্ৰেক্টিছতে নাচিছোঁ বহুত দিনৰ পিছত নাচিছোঁ মানে 7 বছৰমানৰ পিছত নাচিছোঁ যেনে তেনে কঁকালটো ভাগিছে আৰু যেনে তেনে পাৰিছোঁ আৰু মানে মেডামে যিহেতু ৰিকুৱেষ্ট কৰিছিলে সেইকাৰণে যেনে তেনে মানে না ক'ব নোৱাৰি পেলাই নাচি দিলোঁ আৰু এয়া গ্ৰুপ ডান্স এটা আছিলে বাহিৰৰ মহাৰাষ্ট্ৰ নে কেৰেলা ক'বাৰ আছিলে তো ধুনীয়াকৈ গ্ৰুপ ডান্সটো কৰিলে কৰাৰ পিছত আমাৰ মিটিং শেষ হ'ল হোৱাৰ পিছত এয়া আছিলে আমাৰ আৱা গানা এটা আছিলে আমাৰ কাৰণে এইকাৰণে খৰা হৈ চবেই গানটো শুনিলোঁ শুনি মেলি এফালে মোক গিফ্টটো দিলে গিফ্ট এটা দিয়েই মানে কিবা কিবি কৰিলে আৰু নাচিলে বা পাৰ্টিচিপেট কৰিলে সকলোকে গিফ্ট এটা দিয়ে আৰু ভাল লাগিলে বহুত দিনৰ পিছত এয়া সকলোকে লগ পালে এতিয়া 7 साल बाद ना डांस की होगी हाँ आज फर्स्ट टाइम इंस्टेंट जैसू का दे दुनिया लिस
वीडियो बनाते हैं, गाना लगा देंगे बाद में। पता नहीं, मैंने 2 बजे से लगी थी, 3:30 बजे हुआ। हाँ, हस्बैंड ने हेयर स्टाइल किया। अच्छा बना किया। এফালে আমাৰ অসমৰ, এফালে বেংগল, ৱেষ্ট বেংগল না কলকাতা। लेना वीडियो करो वीडियो के साथ ही करना। हेलो, ये देखो मेरा फ्रेंड करीना, आज जो डांस किया आप लोग देखते हो। हाँ, बहुत सुंदर डांस करती है ये आसाम की है, मेरी फ्रेंड है। थैंक यू। कहाँ छुपी है? इधर देखो, डांस कैसा लगा बोलो। बहुत अच्छा लगा। मैंने देखा नहीं, मैंने देखा ही नहीं। वीडियो में देखना, मम्मी के मोबाइल में है सर। खालू खाइब এতিয়া চাই আমি এয়া ফটোৰ লগতে ভিডিঅ' শ্বুট হৈ আছে, মানে ফটো মাৰি দিয়া বুলি ক'লোঁ, সেইটোৱে ভিডিঅ' বনালে। মই বোলো পিছত লৈ ল'ম, গানা লগাই ল'মগৈ। আৰু বেক কেমেৰাত মানে ইমান গম পাই নাথাকে না, বেক কেমেৰাত ভিডিঅ' বনিছে। বাই। हाँ, बाय बाय। হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু বিহু নাচিবলৈ পাই পেলাই মই বহুত হেপী হৈ গ'লোঁ, জানেনে? কি ক'ম আৰু, চবেই মানে চাদৰ মেখেলা ইয়াত কোনেও পিন্ধি অহা নাই। তো চাদৰ মেখেলাযোৰ দেখাৰ লগে লগে চবেই কয় আৰু আছামিজ হয়। সেইটোৱে মোৰ বহুত ভাল লাগে দেই, চাদৰ মেখেলাটো জহত যে মোৰ চিনাকি। বাটতে ৰখি আইচক্ৰীম এটা লৈ দিলোঁ দেখালে। দেখিছেনে বা বৰষুণ আহি গৈছে। এতিয়া গৈ আছে, স্পীড যাওঁ। এই আমাৰ বাপেক পিতাক এতিয়া হৈ আছে, এক্টিং নকৰিবা। এই মাত্ৰ দেখা আনিব গৈছিলোঁ, কেনে আনিলে? এক্টিং কৰিব লাগিব। চোৱা, ইনষ্টেণ্ট যেনেকুৱা হালধি আৰু কিবা চূণ তাতে লগাই লৈছোঁ। চবেই ডান্সটো চাই। হেল্ল' গাইজ, এতিয়া ধুনীয়া দেখা আৰুতো বহুত কিছুমান কষ্ট জড়িত হৈ থাকে। এতিয়া নিজকে যিমান ধুনীয়া দেখিছোঁ, এতিয়া উপায় নাই, খুলিব লাগিব, এটা এটাকৈ উলিয়াব লাগিব। অকলে মেকআপ কৰিছোঁ, খোপা মানুহজনে বান্ধি দিছে। আৰু গ'লোঁ, প্ৰাইজ পালোঁ, মানে গিফ্ট পালোঁ। তাৰপিছত ভাল লাগিলে। এতিয়া মেকআপটো যেতিয়া খোলাৰ পিছত কেনেকুৱা লাগে, আগৰ নিচিনা লাগিব আৰু, আগতে যেনেকুৱা লাগিছিলে, হয় নাই? কিন্তু খুলি দিওঁ আৰু। গৰম বহুত জানেনে ইয়াত? জুন জুলাই যে কি হ'ব নহয়, আমাৰ অসমতকৈ বহুত বেছি গৰম ইয়াত, মই য'ত আছোঁ। গৰমত নোৱাৰি দেই এইবোৰ পিন্ধিব। খোপাটো কেনেকৈ খোলোঁ, মানুহজনে ইমান ক্লিপ মাৰিছে নহয়, ইমান ক্লিপ মাৰিছে। মই মানে নিজে ফটোবোৰ এতিয়া চামগৈহে দেই, চোৱাৰ পিছত কেনেকৈ বান্ধি দিছে। চবেই কৈছে ভাল হৈছে বুলি। মৰমৰ মানুহজনে বান্ধি দিয়া, কৰি দিয়া। আৰু মতা মানুহ হৈ পেলাই খোপা বান্ধি দিয়াতে কিবা ভাল লাগে, হয় নাই? এনেই মেকআপ আৰ্টিষ্টবোৰৰ কথা বেলেগ আৰু, কিন্তু আজিলৈকে কৰি পোৱা নাই, কৰি নোপোৱা কাম ইউটিউবত চাই চাই মানুহজনে ইমান ধুনীয়াকৈ মোক খোপাটো বান্ধি দিলে। কিমান ক্লিপ মাৰিছে নহয়, যেনেকৈ পাৰিছে মানে ক্লিপ মাৰিছে আৰু। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে, আৰু আমাক মৰম দিব। ইউটিউব চেনেলত যোনে যোনে ফেচবুকৰবোৰতো মৰম দিছে সকলোৱে, আৰু এই ইউটিউব চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, ফাৰ্ষ্ট টাইম চাইছে, ছাবস্ক্ৰাইব কৰিব। মোৰ দেহা আৰু মোৰ ভিডিঅ' আমাৰ ডেইলি লাইফ দেখাই থাকিম আপোনালোকক। দেহা ফেনখন লগাই দিয়া, যাম, ফেনখন লগাই দিয়া। তো বাই আজিলৈ।